হেল্ল' এভৰিৱান ৱেলকাম বেক টু মাই আনাডাৰ লং ভ্লগ। আজি ৰাতিপুৱা একদম 4:30টাতে মই উঠি গৈছোঁ, কাৰণ আজি মংগলবাৰ আছিলে। এইটো কাৰণে একদম ৰাতিপুৱা উঠিয়ে ব্ৰাছ কৰি অকণমান আগফালে আপোনালোকৰ দৃশ্যটো দেখাই দিছোঁ। কলনীৰ মানুহকেইটা অকণমান লেটকৈ উঠে, এইটো কাৰণে উঠা নাই। আৰু ৰাতিৰ লাইটটো এতিয়াও জ্বলি আছে ৰাস্তাত। এয়া মই পানী খাই লৈ অকণমান দেৰি বহি মই গ'লোঁ চোতালটো সাৰি দিবলৈ। আৰু ৰাতিপুৱা সাৰি দিলেহে পূজা দিব পাৰিম। ইয়াৰ পিছতে মই গাটো ধুই আহি গ'লোঁ। গতে মই আপোনালোকক অকণমান মোৰ ঠাকুৰ ঘৰটো আজি দেখাই দিছোঁ। আৰু ইমান বেছি ধুনীয়া লাগিছে। গোটেইকেইটা ঠাকুৰক মই প্ৰসাদ দিলোঁ খাবলৈ। আৰু আজি মংগলবাৰ, এইটো কাৰণে বাতিটো এইটো ৰঙা সূতাৰে জ্বলাব লাগে। আৰু এয়া ব্ৰেকফাষ্ট কৰি পিনি ৰাতিপুৱা কলেজলৈ যাব লাগিব। এইটোৰ কাৰণে খোৱা বোৱা মায়ে আৰু মই ৰেডি কৰি আছোঁ। নিৰামিষ, সেইটো কাৰণে ভাত খাই নাযাওঁ বুলি ভাবিছোঁ। আজি গোটেইটো ভিডিঅ' ভইচ অভাৰে দিছোঁ, ইয়াৰ কাৰণে চৰি। কাৰণ এনেকৈ ৰাতিপুৱা কেচিৰ মেচিৰ হৈ থাকি ভিডিঅ'বোৰ ক'লে ধুনীয়াকৈ শুনিও নাপাব। আৰু মাইকটো এতিয়াও ৰিটাৰ্ণ কৰিছিলোঁ যে নেক্সট ল'ব হোৱা নাই এতিয়াও। তাৰপিছত এয়া কলেজলৈ বুলি ওলালোঁ। আৰু এটা চুলি বান্ধিছিলোঁ, আকৌ খুলিলোঁ, আকৌ বেলেগ বান্ধিলোঁ। কাৰণ দেখিবলৈ তেনেকৈ ভাল লগা নাই। চ' খুলি পিনি যেনেকৈ নৰ্মেল বান্ধি যাওঁ তেনেকৈ বান্ধি লৈ এয়া খাই বৈ মই কলেজলৈ বুলি ওলালোঁ। আৰু কলেজ যোৱা টাইমতো মই ভিডিঅ'টো কৰিব হোৱা নাই আৰু ব্লগ বেছিকৈ নবনাওঁ। এইটো কাৰণে বনাবলৈ উল্টা পুল্টা লাগি থাকে। যদি ভুল হয় আপোনালোকে মাফ কৰিব আৰু ভিডিঅ'বোৰ চাব। আজিলৈ ইমানেই। থেংকছ ফৰ ৱাচিং, বাই বাই।